নমস্কাৰ, মই মোৰ স্বৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব। মোৰ কবিতাৰ শিৰোনাম খৰালি বাটৰ খুতুৰা খুটি। বনৰীয়া চৰায়ে জাকে কুঁৱলী ফালি কুহমেলা হালধীয়া বনত বননি বুঢ়াই ডেউকা তিয়ালে। হালধীয়া পাতৰ তলত উজাৰ খাইছে তেজৰ চেকুৰা। সপোনৰ কণাবোৰেও স্মৃতিৰ দুনয়ন বাটত আকাশ চুমিবলৈ হেঁপাহ কৰে। ডাৱৰবোৰে আকাশখন ঢাকি মৰহা গোলাপৰ কলিটোৰ দৰে টোপাল টোপালকৈ সৰি পৰে। কোনোবা ৰজাৰ দেশৰ কাহিনীত জোনাকেও আওৰাইছে, শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি। আইৰ চিকুণ হাঁহিৰ খৰালি বাটৰ খুতুৰা খুটি। ধৰাশায়ী কৰা চুৰমা পাহাৰৰ আঁৰত এক কৰুণ আৰ্তনাদ। ঘৰৰ ছালত ঘাম আৰু চকুলোৰ দাগ। অমৃতৰূপী বৰষুণৰ ক্ষুধাৰ দীঘিল ঘিলনি। পাৰিব জানো মসৃণ কৰিব এই ৰহস্যময় সন্ধান? পাৰিব জানো এই ৰহস্যময় সন্ধান আঁতৰাব? পাৰিব জানো? নমস্কাৰ।